অল আছাম কুংফু চেম্পিয়নশ্বিপ 2023 বৰ্ষৰ শিৱসাগৰ জিলাত অনুষ্ঠিত হৈছিল। তাত আমি আমাৰ লাহৰিঘাট কুংফু স্পৰ্টছ একাডেমীৰ ফালৰ পৰা 5জন ছাত্ৰ ছাত্ৰীক লৈ সেই খেলখনত অংশগ্ৰহণ কৰাইছিলোঁ। এয়া চাব পাৰে বগা চাৰ্ট আৰু ক'লা পেণ্ট পিন্ধি থকা এয়া আছে আমাৰ কুংফু ছাৰসকল, আৰু তেখেতক আমাৰ গ্ৰেণ্ড মাষ্টাৰ যি আছে তেখেতে এই খেলটো কেনেকৈ পৰিচালনা কৰিব লাগে তাৰ সন্দৰ্ভত আলোচনা চলি আছে। আলোচনাৰ শেষত আমি ওলাইছোঁ আজিৰ যি খেলটো অনুষ্ঠিত হ'ব সেই খেলখনৰ পতাকা উত্তোলন কৰিবৰ কাৰণে। আৰু চাওক, এইখিনিতে মই ক'ব বিচাৰিছোঁ, চাওক কিনকিনীয়া বৰষুণ পৰি আছে আৰু বৰষুণৰ মাজতো আমি ওলাইছোঁ আজিৰ খেলখনৰ পতাকা উত্তোলন কৰিবৰ কাৰণে। আজি এই খেলখনৰ প্ৰথমটো দিন, আৰু প্ৰথমটো দিনতে চাব পাৰে কিমান ল'ৰা ছোৱালী ইয়াত চাব পাৰে কিমান ল'ৰা ছোৱালী আহিছে এই খেলখনত অংশগ্ৰহণ কৰিবলৈ। আৰু এয়া চাওক, পেৰেণ্টছো আহিছে খেলখন চাবলৈ, খেলটো কেনেকৈ পৰিচালনা কৰিব ছাৰসকলে সেই সন্দৰ্ভত আলোচনা কৰি আছে, আৰু গাৰ্জেনসকল বহি আছে কেতিয়া খেলখন আৰম্ভ হ'ব তাৰে অপেক্ষাত বহি আছে ছাত্ৰৰ গাৰ্জেনসকল। এয়া চাব পাৰে দীঘলীয়া লাইনটো, এয়া লাইনটো আচলতে কুংফু টিচাৰসকলৰ। আৰু আলোচনাৰ শেষত এই সিদ্ধান্ত লোৱা হৈছে, এই সিদ্ধান্ত লোৱাৰ পিছত এটা সকলোৱে মিলি এখন ফটো উঠাইছোঁ। আৰু এই ফটোখনত চাব পাৰে আমি লাইনতে থিয় হৈ আছোঁ আৰু ছাৰসকলে কিবা ডিচিপ্লিনৰ বিষয়ে কিবা কৈ আছে, আৰু আমি থিয় হৈ আছোঁ লাইনৰ মাজত। অৱশেষত খেলখন আৰম্ভ হ'বলৈ ধৰিছে। ইয়া চাব পাৰে ষ্টুডেণ্টবিলাকে ৰেডি হৈ আছে খেলখন খেলিবৰ কাৰণে। দুয়ো ছাইডে পূৰা ভিৰ আৰু খেলখন পৰিচালনা কৰিব, এইমাত্ৰ খেলখন আৰম্ভ হ'বই। আৰু এই ছাত্ৰসকলে পিন্ধিছে চেষ্ট গাৰ্ড আৰু হেড গাৰ্ড আৰু হাতত গ্ল'ভছ লৈ থিয় হৈ আছে। This is the warning call for you.